নেকি আপি দেখলে যে খুন্দা খাম খামকে থাকা তুহার নিচিনা আপার কানে গোটেই আপা জাতিটো বদনাম অপত্র নেকি খাইছি কি বুঝ করবা নরে বাবা বাইদেউ তুই আজি ইনকে কলি এনে হলে মই আপা আপাকে মৰি থাকা মোৰ বিশ্বাস কাৰণে তো অৰিজিনেল মন্ত্ৰ তো আত্মাটো চাং চিপি দি থাক গুৰব কাপি আপা এনকে ইমপ্ৰেস কৰিব লাগে প্ৰথমতে তিতা তাৰ পিছত মিঠা তই অলপ শিকবি মোৰ পৰা আপাক এনকে পতাব লাগে অ বলো কৃষ্ণ তই চাই থাক ভণ্টি মোৰ যাদু 5 মিনিট পিছত সি মোক আহি চৰি ক'ব তাৰ পিছত মই মিঠা মাত কৈ তাক পতাই ল'ম এয়ে হ'ল তিতা মিঠাৰ কামাল Oh, oi, কাৰে তোমাৰ ৰুমালখন পৰিছে তাতে। অ থ্যাংক ইউ বহা তো পিছে তোমাৰ নামটো? অ মোৰ নাম গোলাপী আৰু ঘৰত মৰমতে মোক মাতে জিলাপি অ পিছে তোমাৰ নামটো কি মোৰ নামটো নীলু অ যদি তোমাৰ ভাল লাগিছে নামটো আহা একেলগে শুনো পিলু তুমি বৰ ফানি দেই চিনাকি হলোৱে যেতিয়া ফোন নাম্বাৰটো নিদিয়া অ অফ কোর্স দিয়া লবা দিয়া এইটো ল কি কৈছিলো না বিৰাট আৰু মানে অ হল নেকি তেতিয়াহ'লে আমি উঠো ফোন নাম্বাৰটো সেভ কৰিলাই গোলাপী বুলি তেতিয়াহ'লে ফোনত কথা পাতিম হ'ব ওকে ভাল লাগিল হ'ব দিয়া ও জান খুব বিজি থাকা তুই আজিকালি এই ভাত খাবি এই কিবা খাবি কি এই চাই এনি টাইম ভাত 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 এ তো এবাৰ পুলিচে পঠাইছিলো ৰ এই আইছি মোৰ অক্টোবৰত কি কৰো যাং না নাযাং নিজাকে কিবা এটা কৰিম আৰু এইগিলা বিজনেছ কৰাই ভালে এইটো ভাবছো ৰ কি হয় এতিয়া ও ইমানে কথা পাতে না মাইকে জিকে কল লগত দেখা যাব আৰু সময় এলি ও এই বলে মাইকে ফোন কৰব এই বলে পেইকে ফোন কৰব তাৰ মৌলু তাৰ লগতে নাথাকে হেই মোৰ গার্লফ্রেন্ডটো হইতে মোলৰ কথা পাতিব টাইম নাপায় ইমানে বিজি থাকে মাইকে এটা জিকে কল লগত মোক সেইটো ফ্লেভাৰে লাগিব জান তুমি দিবাই লাগিব ওহো জান দিম তো ফ্লেভারে দিম এইটা আইসক্রিম লাগে তো খাবি হে ফাহে দিম ফাহে থ্যাংক ইউ জান লাভ ইউ ওকে জান এতিয়া ৰাখো হা মামাৰ ফোন আহি আছে অলপ পিছত ফোন কৰি আছো বাই ওকে জান লাভ ইউ সৰি হা বেবি মই মানে পেহিলৰ কথা পাতি আছিলো সেইকাৰণে মই মোবাইলটো লাৰবাই পা নাছিলো ও বেবি আমি কথা পাতি না ৰনি তোৰ মাৰ কাৰণে কিন্তু না খংচং উঠো তোৰ মাকে উঠে নেকি গম পাইছ না কিয় বেবি এই তেহে আমি ভিডিও কথা পাতিব পাৰিম অ মোৰ বেবিটো তুমি মোৰ প্ৰথমবাৰ পুৱা উফ বাবা ওই আজি যে কথা পাতলু না বয়ের লগত 1 ঘন্টা 58 মিনিট এগুলা বাদ দি মোৰ লগত কিনা চিনাকি কৰি দিবি আমাক দিম না গোটে কাই দিম চিনাকি করে একদিন কথা পাতি থাকা হৈছে আজিকালি কিন্তু এটা কথা তোর মানে মোর মানে তোর বয় ইগলা পিছত হ'ব ইগলা কৈ লাভ নাই কিন্তু তুহার গেলার কি হল কসু গো মোৰ তোৰ একদম খুব নাচে ৰে খুব ডান্স কৰি থাকে এই বলে কবাৰ সং মানাইছে এই বলে কিবা মানে নকবি আৰু এই খালি ফোন করলু এই খালি ডান্স প্ৰেক্টিস কৰি থাকে কিবা কৰি থাকে কবাৰ সং মানাব ইয়াৰ লগত খুঁজছে তাৰ লগত খুঁজছে মানে নকবি আৰু জানা না মানে গার্লফ্রেন্ড না কি হে মই তাই মানে আৰু ফোন করলি খালি বিজি মানে নকং দে আৰু গম পাইছ না বিৰাট জাল্লা পাইছো এ ফোন কৰিছ আছো ধৰব পারে দে এইবাৰ ধৰব পারে দে কালিও মানে ফোন করলু বিজি ধরব পারে দে ধরব দে বয়ফ্রেন্ড ধরব কেন তোর বয়ফ্রেন্ড ধৰা নাই ৰ ও বেবি ভণ্টিয়ে না মোক কল কৰি আছে তাই টিউশন গৈছিল গাড়ী চাৰি পোৱা নাই নেকি ও বেবি দে কোন কথা পাতি লম ফোনটো কাটো দে ও ধুছি ৰ অ ধুনু প্ৰেক্টিস কৰি আছিলো ৰবা উফ ইমান ভাগৰ লাগিছে ধনু পানী খাই লো অলপ খালো ধুনু তুমি কিবা খাইছা খোৱা নাই ৰবা বাহিৰতে আছো এই আড্ডা দি অলপ লগৰকেইটাৰ লগতে নাই ধুনু দে হিগলা বাদ দি ধুনু চপৰে আছে তাৰ আছে ইয়াৰ আছে মোৰ আছে তোৰ কো মোৰটো একদম পৰিয়ে থাকি
বাপ্পা ঐ অ পঢ়িয়ে থাকে বাপেকে মোবাইলৰ মানে বাপ্পা ঐ পণ্ডিত তাৰতো পণ্ডিত পঢ়িয়ে থাকে অলপ পিছত মোক ক'ব নেকি স্টেম কৰিব না মানে অ এটা কথা ভাবি ল'বি কিন্তু নামতে নিছিলা কি হিয়ান আছিলে বিজলা ধ্যান দিছিলা কিমান বুজিলা আমাৰ গিলা বিজলা চিজলা গম পাবি ন 2 দিন পিছত গম পাবি আমাৰ নিচিনা হও খোলা খুলি হও আমাৰ মোৰটো একদম পাৰফেক্ট এ মোৰটো একদম ধুনীয়া মোৰটো চবতকে ভাল এ হৈছে নামতে নিছিলা মই বহুত দেখছো নামতে নিছিলা হিয়ান বিজলা অ ধুনু মই এটা পাপাক কল কৰো ৰবা পাপাই মানে বজাৰত গৈছে মাক বোলে কিবা লাগে ফোন কৰিব কৈছে অ ঠিক আছে মনু বাই জানানে কিছু কথা পাতলো ৰ আজি দিও বুলিয়ে কৈছে ৰাতি বাপ্পা ঐ এই তোৰ চা, কৈছে মোৰটো ফোন কৰিব লাগে দে যায় ল'ৰা অ মন কোৱা অ মন ক'ত আছা এ ঘৰতে আছো ৰ সৰু আমাৰ লগত থাকা বুলি নকই তুমি তোমাৰ প্ৰেক্টিকেলবোৰ কৰিছানে মন অ কৰিলো এ তুমি গালি পাৰিবা বুলি কৰিছিলো প্ৰেক্টিকেল অ ভালেই কৰিলা নহলে তোমাৰ কথা দিগদাৰেই আছিল আচ্ছা শুনা পাপা আহি আছে পঢ়ো মই এতিয়া ৰাখো হা বাই দিয়া বাই ঐ থাকি তই মিছা কিয় কলি তপতকে ঘৰত থাকা বুলি মিছা নকবি তাই যিহে কিতাপ পঢ়ে গালিয়ে বাৰু বাহিৰত থৈ দিয়া হে। পণ্ডিত আৰু পণ্ডিত পণ্ডিতটো আৰু এই হ'ল যাই দি নহওক পণ্ডিতে হওক বা জ্ঞানীয়ে হওক কিন্তু এটা কথা দেই আমাৰ গাৰ্লফ্ৰেণ্ড গেলা কি ভাল আমাক একবাৰ হ'লে দিনটোত ফোন কৰে দে কৈ দে বা ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিছুমান ছোৱালী টাউনতে দেখা পাওঁ তেনেহ'লে চলি ভাল লাগে তুমি মোৰ প্ৰথম ভাল পোৱা জানানে গোলাপী যৌৱনৰ শিহৰণে উঠিছে জাগি ক'ব নোৱাৰো মই ভাল পাওঁ বুলি বৰ লাজ লাগে হ'ব পাৰো মই আহোমৰ পোৱালি হ'ব পাৰো মই আহোমৰ পোৱালি কিল 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 কিলাই দিম তোমাৰ লাহি কঁকালত কি হে এই জাংছো যাব লাগে বহুত দেৰি হ'লে জাঙা গিলা গালি পাৰিব বল, বল। এ বয় মোক কৰি আহো ৰ দিনে দিনে মন্দিৰত মাতছে আজি তাই প্ৰথম তাতে লগ পাইছিলো না চিনাকি কৰি দিবি যাম তো একলা একলা মোৰো ভাল লাগে যাবি দিনভল তাতে ৰাতি কি তাতে বাইক আছে না ক'ত আছে জান অ এতিয়া দোকানত অ চেণ্ডেল কিনিছো জান অ জান মই লগৰকেইটা লৈছো মোৰ মই তোক চাং কৰি আছো বোলে চাই বোলে দে দেখে আৰু আজি লৈছো তাহাক কিয় ভয় কৰছো নেকি জান একো নহয় দে জান ময়ো চাম মোৰ দেউৰাক কেইটা অ জান তোমাৰ পিছফালে আছো ঘূৰি চাছো চা ইটো তোমাৰ বেবী নহয় ইটো তোমাৰ মনু নহয় এইটো মোৰ ইটো তোৰ ইটো মোৰ কৰি আছা ইটো দেখোন মোৰ গোলাপী তোমাৰ বয় এই চা এন্তা এই চা কি দিনে বুলি নহয় নেকি জুৰুৱা নেকি কি দিনে বুলি জুৰুৱা আন পাইছো কি দিনে বুলি খুব চেনি কি জানি দেই চিনি অতো মোকো কয় ন মাহীয়েকে ফোন কৰে এই বোলে খালি ফোনে কৰে কৰে কিবা কৰে মোকতো বহি থাকা বুলি মাইয়া ফোন কৰে দিদিকে ফোন কৰে বোলে আমাক কিন্তু বা দি থাকিল আমাক এইকেইদিন
ইমান দিন ভাবা নাছিলো বাই বাই বয়স বলাবি না কৈছে দে এই ৰদবাখাত আইছিলো খামে জহে আইছিলো তাৰমানে ইমান দিনে যে আমাক কৈ আছিল তয়ে মাইহে মই পেইহে ইয়ে যাইছে সেনেহে আৰু কথাটো খালো বা দেল খালো দে এইকাৰণে চব মমাই ত্যাগ কৰছো নকৰো আৰু জীৱনত বল ডাৰ্লিং It's the motherfucking Eagle Double G. নমস্কাৰ আমি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো এইটো সম্পূৰ্ণ মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ